আপোনালোকে অৱগত যে আজি আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতি এখন বৰ্ধিত কাৰ্যনিৰ্বাহক যোৰহাটত অৱস্থিত চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়। আজি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিশেষকৈ অনাগত দিনত আহোম জনগোষ্ঠী ৰাইজক কেনেকৈ আমি শৈক্ষিক, সামাজিক, অৰ্থনৈতিক ক্ষেত্ৰখনত আগবঢ়াই লৈ যাব পৰা যায়, এই বিষয়টো বিশেষভাৱে ঠাণ্ডা কৰা হয় আৰু কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰি আমি অৰ্থনৈতিক ক্ষেত্ৰখনত কি কৰিব লাগিব এই বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰা হয়। তাৰপিছতে আমাৰ প্ৰস্তাৱিত আহোম জাতীয় মহাসভাৰ যি প্ৰস্তাৱ মানে আহোম মহোৎসৱ, এই আহোম মহোৎসৱটো আমি সজত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইয়াৰ কাৰণে আমি তিনিজনী আমি শ্ৰদ্ধেয় ফুকন ডাঙৰীয়া, অৰুণাচলৰ জিতেন গগৈ ডাঙৰীয়া আৰু লখিমপুৰ ৰঞ্জন বৰপাত্ৰ গোহাঁইক আমি কোঅৰ্ডিনেটৰ হিচাপে, সমন্বয়ক হিচাপে আহোম জাতীয় মহাসভাৰ তৰফৰ পৰা সমন্বয়ক হিচাপে আমি আহোম মহোৎসৱটি অনুষ্ঠিত কৰিবৰ কাৰণে যাৱতীয় কাম কাজখিনি আগবঢ়াই লৈ যাবৰ কাৰণে সভাৰ সিদ্ধান্ত দিয়া হয়। তাৰপিছতে আমি আমাৰ কেইবাটাও জাতীয় সমস্যা আছে, ডিলিমিটেশ্যন আছে, সেই বিষয়টোৰ ওপৰত আলোচনা কৰা হয় আৰু অনাগত দিনত আমি কেইবাটাও ডিলিমিটেশ্যন সম্পৰ্কত যথেষ্টখিনি চিন্তা চৰ্চা কৰা হৈছে, আমি সেইধৰণে আমি আগবাঢ়িম। তাৰপিছতে আমাৰ এটা প্ৰস্তাৱিত এটা সিদ্ধান্ত কৰা হৈছে যে আমি এখন আহোম জনগোষ্ঠীটো ড্ৰেছ কোড, এটা যে আমাৰ ইউনিফৰ্ম ড্ৰেছ কোড এটা প্ৰয়োজন আছে, এই বিষয়ে অতি সোনকালে আমাৰ ছেমিনাৰ হ'বলৈ গৈ আছে। গতিকে আমাৰ দিন এতিয়াও ঠিক হোৱা নাই, খুব কম দিনৰ ভিতৰতে আমি এখন ছেমিনাৰ অনুষ্ঠিত কৰিম। তাৰপিছত আগন্তুক প্ৰতিষ্ঠা দিৱসটো, যিহেতু 20 আগষ্ট তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱসটো আমি এইবাৰ কেনেকৈ ধৰণে উদযাপন কৰিম সেই বিষয়টো আলোচনা কৰা হ'ল। এইখিনি মূল কথা। তাৰোপৰি সাংগঠনিক ক্ষেত্ৰখনৰ বিভিন্ন দিশত অলপ আলোচনা কৰা হয়। আমাৰ মাজত দুগৰাকী নতুন ব্যক্তিক আজি আচলতে আমি আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় বুলি নমিনেট কৰা হয়। তিনিচুকীয়া জিলাৰ সভাপতি ফুকন ডাঙৰীয়াক আমি আমাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে আজি আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক হিচাপে অন্যতম সভাপতি মনোনীত কৰা হয়। তাৰপিছত ধেমাজিৰ সাংবাদিক কল্যাণ গগৈ ডাঙৰীয়াক আমি আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতি তথ্য প্ৰচাৰ বিভাগৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে তেখেতক নমিনেট কৰা হয়। এইখিনি আছে আজি সভাৰ সিদ্ধান্ত। ধন্যবাদ।